Hey everyone, good morning. মই আজি ৰাতিপুৱাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু মই এতিয়া ব্ৰেকফাষ্ট বনাব লৈছোঁ আনচুলে সেইটো হ'ল যে ইয়াক মই শিঙি মাছৰ জোল কৰি কিনি খুৱাম বেছিভাগ মই মৰ্ণিঙত এইটোৱে কৰোঁ বা কেতিয়াবা বেছি টাইমটো নাথাকিলে মানে মই বেলেগ কিবা বনাই দিওঁ বাৰু আজি ভাবিলোঁ মই ভিডিঅ'টো বনাওঁ বুলি ইয়াত মই শিঙি মাছ মাৰি আছোঁ তিটোৰ কাৰণে মই বনাই পঠিয়ালোৱেই অলৰেডি সি খালেও এতিয়া মই ইয়াত আনছো কাৰণে শিঙি মাছ মাৰি আছোঁ আৰু আপোনালোকে চাওকচোন শিঙি মাছটো মাৰিবলৈ কিমান টান হয় ন ইয়াত মানে কাঁইট থাকে সিহঁতৰ ছাইডত যোনটো সেইটো যদি বাই চান্স লাগি যায় নহয় তেতিয়া হেনো জ্বৰ উঠে সেইকাৰণে মই শিলগুটিয়ে দিম আৰু সিহঁতৰ মাথাকেইটা চেপেটা কৰি দিওঁ তাৰপিছত নিমখ অলপমান দিওঁ কাৰণ অলপমান বেছি পিছল থাকে সিহঁতি সেই পিছলটো যাবৰ কাৰণে যাতে হাতত আহক মানে ভালকৈ কাটিবলৈ সেইকাৰণে মানে নিমখটো দি কিনি ভালকৈ হেৰি কৰি লওঁ আৰু এতিয়া মই দেখাম আপোনাক যে নৰ্মেলি মই দেখাবলৈ একো নাই মই তিটোৰ কাৰণে মানে মিষ্টাৰৰ কাৰণে কি কৰিছিলোঁ আন্দা আৰু আলু দি কিনি ফ্ৰাই কৰিছিলোঁ চ' সেয়াৰ পৰাই মই গাজৰ দি দিছিলোঁ ফ্ৰাই কৰি কিনি ইয়াত আনচুৰ কাৰণে অলৰেডি মই থৈ দিছিলোঁ এতিয়া মই ইয়াত আনচুৰ কাৰণে কি কৰিছোঁ জাষ্ট মাছটো ফ্ৰাই কৰি কিনি সেইটো চব্জিত দি দিম আৰু আলুখিনিত আৰু গাজৰখিনিত তাৰপিছত সেইখিনি জুলীয়া কৰি দিম পানী দি দিম আৰু কাৰি পাত্তা দি দিম কাৰি পাত্তা এনেও খাব লাগে সেইটো হেল্থৰ কাৰণে বহুত ভাল সেইকাৰণে মই আনচুক বেছিভাগ দিওঁৱেই কেতিয়াবা মই মুগ দাইলতে মানে জাষ্ট মুগ দাইল বইল থাকে বইলখিনিতে মই অলপমান মানে ইয়ালৈ জাষ্ট মাছটো ফ্ৰাই কৰি কিনি দি দিওঁ কিন্তু একেটা বস্তুকে সিহঁতি ৰেগুলাৰ খাবলৈ বেয়া পায় আৰু এনাৰ্জিও নাপায় সেইকাৰণে মই বেলেগ বেলেগ কৰি থাকোঁ কাৰণ তেলো অলপমান দৰকাৰ গাত বাৰু নহ'লে ইয়াতে জোল কৰি দিব পাৰিলোহেঁতেন এতিয়া মই ইয়াত আহিছোঁ আপাহঁতৰ ঘৰত এইটো কাৰি পাত্তা লৈ যাবলৈ এইখিনি মই এতিয়া জোলত গৈ কিনি দি দিম কাৰণ এইটোৰ পৰা বহুত ধুনীয়া গোন্ধও আহে আৰু মই বহুত খাবলৈ ভাল পাওঁ আৰু অঞ্চুকো সেইকাৰণে হেবিট দিয়াই দিছোঁ সিও খায় খালি মই পাতখিনি ছাইড কৰি দিওঁ বাৰু কাৰণ ৰসটোহে ওলাবলগীয়া মতলব আৰু যদি খাই কিনি ডাইজেষ্ট হৈ যায় তেন্তে একো প্ৰব্লেম নাই বাৰু আপোনালোকে সেনেকৈ হ'লেও দিব পাৰিব বাচ্ছাবিলাকৰ কাৰণে বেছি ভাল বাৰু আৰু ডাঙৰ মানুহেও একচুৱেলি এইটো খাবই লাগে এইটোৰ পৰা হেনো ব্লাড বাঢ়ে হেনো এতিয়া মই অলপমান ৰুমটো ভাল কৰি চফা কৰি লওঁ আঠা চাঠা ঠিক কৰি লওঁ কম্বল ঠিক কৰি লওঁ কাৰণ ৰাতিপুৱা একদম সময় নাপাওঁৱেই গা পা ধুই ডাইৰেক্ট কিটচেন ৰুমতে সোমাবলগীয়া হয় চ' এতিয়া ৰুমটো চাওকচোন কি ধুনীয়া লাগে চফা কৰি দিয়াৰ পাছত চফা কৰাৰ আগত একেবাৰে মানে কাবাৰ খানা লাগে বুলি ক'লেও বেয়া নহয় বাৰু এতিয়া মই সঞ্চুক অলপমান বাহিৰলৈ ফুৰাবলৈ লৈ যাম কাৰণ সি অলপমান বাহিৰত খেলিব বিচাৰিছে এতিয়া আৰু এইটো টাইমত ঘৰৰ ভিতৰত সোমাই থাকিলে অকল মোবাইলটো চোৱা হয় নহ'লে বা টিভি চোৱা হয় তো অলপমান যদি খেলে খোজকাঢ়ি ইয়াৰ কাৰণে ভাল ন সেইটো কাৰণে মই এনেকুৱাকৈ হেৰি কৰিছোঁ আৰু কলকেইটা ৰ'দত দি দিছোঁ কাৰণ সিও খাবলৈ হ'ব আৰু আজি পানী নিদিবা তুমি কালি গধূলি পানী দিলা নহয় ভিতৰত দিবা সেইটো গাড়ী দিবলৈ মচন্দৰী লাগিছে ন মচন্দৰী লাগিছে ককা ভাগৰে ভালে ভালে দিয়া সেইফালে দিবা যোৱা কৈ দিছা এই কাঞ্চত দিবা যোৱা এইফালে ফুলত দিবা এইফালে এইফালে এইখিনি দিয়া এইখিনি দিয়া একো কাম চাম নাজানা এনেই এনেই হাল্লা কৰি থাকিবা আমাকতো দিম এনেকৈ ধৰা চা চেণ্ডেল জিতিছে এনেকৈ এইটো ধৰা এইটো মই ক'ত ধৰিছোঁ এটা অলপ পিছলৈ এনেকৈ থ'ব ফূৰ্তি 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 বাই আজোকে মই পানো গৈছো সেখানে যাবা আছো পানী লাগিছে এইটো দিয়া এসবা দিয়া এসবা দিয়া চাই খুঁটিব গ'লো হেৰি দিছে আৰে গোটেই চেণ্ডেল তিতিছে এইফালে আহিবলৈ যাবা বুলি কৈ শুনি মই যাম কৰিছ বটলটোৱে দাঙিব নোৱাৰিছে সেয়া নেকি বা বটলটো এনেকৈ গোটেই চেণ্ডেল তিতিছে চৰ্দি লাগি আছে এতিয়া এনেও ই অকলে অকলে আমি নাই গান গাই 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 গুচিগৈ ক'ত দিবগৈ আৰু এবাৰ ইমান ভাল পায় নহয় পানীৰ লগত লাগি খেলি ই যে আমনি লগাই দিয়ে এতিয়া এইটোকে কাঢ়ি ল'লে কান্দিব আকৌ পে 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 ক'ত সেইফালে মৰিম মই এতিয়া বহুত পাৰিম আকৌ গম পাবা 5 6
মই বেছিকলি ৰ'দত ইয়াক কেলে খোলাইছোঁ ন 11টা বজালৈকে ৰ'দ লোৱাটো বহুত ভাল মানে তো বিচাৰোঁ ইয়েও লওক কাৰণ এনেও মৌচম বদলি হৈ আছে বহুত বেছি আৰু কেতিয়া ঘপককৈ বৰষুণ দিব ঠাণ্ডা পৰিব বেছি কোনেও ক'ব নোৱাৰে সেইকাৰণে যোনকেইদিন ৰ'দ ওলাইছে পূৰা লওঁ আৰু দুইটাই না আঞ্চু ৰ'দ লৈ ভাল লাগিছেনে তোমাৰ কোৱা আকৌ নোকোৱা নি ইমানেই ব্যস্ত সিও ফুলটোপা মানে ইয়াৰফালে ফুলজোপা পৰা গোটেই কাই গুটি সোপা হেৰি কৰিছে ফুলে ফুলিব নোৱাৰিব আঞ্চুপা আৰু বেছি দিন হ'লে মই ৰ'দ লৈছোঁ সেইফালে সি বহিছে অপজিটত কিনো কৰিম আৰু ৰ'দকে লৈছোঁ ল'ব লাগে ন এইফালে এই চকী বদমাচি কৰিছে আই হাতেৰে চুইচা মাৰিম এতিয়া মই এতিয়া আৰু এইফালে কলো ৰ'দত দি থৈছোঁ কাৰণ ফ্ৰুটছবিলাক অলপমান ঠাণ্ডা থাকে ন তো ৰ'দত অলপমান দি কিনি সিহঁতক খোৱালে মানে ভাল আৰু চৰ্দি নহয় আৰু ঠাণ্ডাও নহয় আমাৰ এইটো বেছিয়ে নাজুক কলি যে অলপমান চাই মেলি দিবলগীয়া বহুত ভাল কিন্তু বতাহ মাৰিছে পাপাই বাহিৰত থৈ দিলে বাহিৰত ৰাতিপুৱা মৰ্ণিঙত মই ক'ব বিচাৰিছোঁ যে ৰাতিপুৱা মানে বতাহ মাৰি আছিলে তিতুৱে ইয়াতে সেইখিনি ৰাতিপুৱা থৈ দিলে মই এতিয়া গোটেই চৰ্দি হ'ল চৰ্দি হ'ল কৈ দিয়া মই বহুত নাজুক হয় চৰ্দি গোটেই কৈ দিয়াচোন কল ইজ মাই ফেভাৰেট য'ত আহিম গাটো ভালে কোনে ধৰিলে মায়ে ধৰিলে কাক ধৰিলেনো আঞ্জুক ধৰিলে ইমান কথা হে এইডোখৰীহে বোলা টাটা কৰি তেতিয়াহে দুপৰীয়া টোপনি ধৰিব আহা দুপৰীয়া টোপনিও নধৰিব নহ'লে এতিয়া মানে আমি খুৰীহঁতৰ ঘৰলৈ গৈ আছোঁ ওচৰতে আমাৰ খুৰী এগৰাকী থাকে তেওঁৰ ওচৰলৈ গৈ আছোঁ কামাখ্যা মন্দিৰত প্ৰসাদ দিবলৈ 12টা বাজিব হ'ল ভাত বনাবই লাগিব আহা আকৌ চাইছে নি আহা আকৌ বান্দৰ ওলাবহি নহ'লে এইটো দমে আহিব বান্দৰ আছিলে ব'লা কি বিষাইছে মাই গড তোমাৰনো কঁকাল কেতিয়াবা বিষাব ধৰিলে হয় বোলা কঁকাল বিষাইছে এক্টিংখন চব এক্টিং কৰিব সেইফালে যাম পেহীহঁতৰ ঘৰলৈহে তুমি যোৱা সেইফালে মই নাযাওঁ যা পাছত যাম আহা কি ধুনীয়া হৈছে ই বেলেগ ভাল পাইছে আকৌ দেই অকণি বস্তু সেইকাৰণে কিণ্ডাৰ জয়ৰ কাৰণে ইমান কাঙা কৰি থাকে এইটো অনলাইন অৰ্ডাৰ দিছিলা মিছ'ত নে ফ্লিপকাৰ্ট বহুত দিন হ'ল কৰি দিছিলোঁ এতিয়া এইফালে খুৰীয়ে তাঁত লগাইছে কিমান ধুনীয়া লগাইছে দেখিছেনে চাদৰখনৰ ৰংটো বহুত ধুনীয়া লাগিছে আৰু মই গমেই পোৱা নাছিলোঁ যোৱা টাইমত যেতিয়া মানে মই ক'বলৈ আহিলোঁ যে যাওঁগৈ খুৰী বুলি তেতিয়া দেখিছোঁ আকৌ তাঁতখন লগাইছে তেওঁ বহিব লৈছে আৰু মানে এতিয়া চাওকচোন ইমান ধুনীয়াকৈ তাঁত লগাইছে সেইফালে সেইদিনাখন গৈছিলোঁ মামুয়েও তাঁত লগাই আছে এইফালে এওঁ তাঁত লগাই আছে পেহীহঁতৰ ঘৰত যে গৈছিলা কেনেকুৱা লাগিলে ধুনীয়া লাগিলে মানে ভাল লাগিলে ন কি দিম আকৌ এতিয়া বাই গৈ গুচি আহিলা আকৌ আহিবা এটা আহিবই আকৌ কেইদিনমানৰ পাছত দেই হ'ব তুমি কাৰ ঘৰলৈ আহিছিলানো কাৰ ঘৰলৈ আহিছিলা কৈ দিয়াচোন কাৰ ঘৰলৈ আহিছিলানো পম্পী ঘৰ বাই পিছত আহিম কি কৈছানো কি চোলা কৃষ্ণা
ৰাধা কৃষ্ণ চোলা Suya. Aku cam. একো নুচুই Aku cam. ঘৰ যাব লাগে Maibo. মাৰিব Itu maibo. কৃষ্ণই মাৰিব Hah? Tu. Yo, Londo. Hah? Hah? Jangan lama. Jangan lama. Mana? আকৌ কোৱাচোন আনছো কেনেকৈ ইমানে টেঙত মানে আনছো কেনেকৈ বাপেকক শুই থকা দেখিছে যে সেইকাৰণে পেপে পেকে ছিঙিছে কাণৰ Dunia. ধুনীয়া বুলি নকয় ভাল বুলি কয় Kai. Ika. Kutike. ইমানকৈ খালে মোৰ চুগাৰ বাঢ়িব Kutike ka. গোটেইখিনি খাওঁ Nam. ইমান মৰমত খুৱাইছে আনজুৱে মোক কিণ্ডাৰ জয় চুলাত লাগিব আনজু মাৰি দে শুনা ইউ হানচাম বিচনাত লাগিব এইফালে গুচি আহা অঞ্জু এইটো কথা নুশুনে এতিয়া মই আনিছোঁ মানে মই আপোনালোকৰ বস্তু দেখাব আছে মানে মা দেউতাহঁতি গৈছিলে গুৱাহাটী আমাৰ মানে মাহঁতৰ কথা কৈ থাকিলে মানে ইয়াৰ এণ্টাৰটেইনমেণ্ট যোনটো মাজত সোমাই ন মোৰ এইটোৰ পৰা হাঁহি উঠে এইটো আনিছিলে গুৱাহাটীৰ পৰা আৰু এইটো এনেকৈ খুলিলে মানে এনেকৈ ভিতৰত স্পেচ বহুত আছে এখন ৰুমাল সেতি এটা লিপষ্টিক সৰু কম এখন সেতিয়ে মানে মোবাইল চবাইল সোমাই যাব ভালকৈ ভালেমান বস্তু সোমাব আৰু লেডিছৰ যিমান ভালেমান বস্তু দৰকাৰী তাৰপাছত আনিছিলে এইযোৰ ইয়েৰিং ইমান মৰম লাগিছে ন মোৰ মানে এইটো কালাৰ ভাল লাগে বিচাৰিয়ে আছিলোঁ মই চ' মই মাক মানে পঠিয়াইছিলোঁ কি মোক এনেকুৱা ডাঙৰ চাইজৰ লাগে ইয়েৰিং যদিহে লৈছে তো মায়ে ক'লে কি মই লৈয়ে আছোঁ তো মই এইযোৰ পঠিয়ালোঁ একেই ভাল যে এনেকুৱা এযোৰ পাই গ'ল তেওঁ দিয়া আৰু বাকীতো মই আঁতনিলেও এযোৰ আনিলে মায়ে মই সেইযোৰ আপোনালোকক ফটোখন দেখাম বাৰু তাইলৈ মানে দিয়ে পঠিয়াই দিয়া হ'ল আৰু তাৰপিছত এতিয়া মায়ে আনিলে এইটো পেণ্ট আৰু এটা পেণ্ট আনিছিলে দুটা পেণ্ট আনিছিলে এটা মোলৈ আৰু এটা মানে হেৰিয়ালৈ মোৰ ভণ্টিলৈ আনিছিলে তাইটোত মানে এনেকুৱা টেডি বনাই আছিলে মোৰটোত হাৰ্ট শ্বেপছ আৰু এইটো এতিয়া ঠাণ্ডা দিনত লাগে ন তলত লং পেণ্ট এটা তো সেইকাৰণে মায়ে এইটো আনি দিলে মোৰ কাৰণে আৰু আঞ্চলিক কি কিনিলে মই সেইযোৰ আপোনাক ফটো দেখাই দিম বাৰু আৰু আঞ্চলিক গুৱাহাটীৰ পৰা মায়ে এই দুযোৰ কাপোৰ আনিছিলে কাপোৰকেইযোৰ ৰংটো ইমান ধুনীয়া ভালো এতিয়া পিন্ধালে আপোনালোকক ফটো মাৰি দেখাম বাৰু আৰু এইযোৰ কাপোৰ দিছিলে আৰু মই মোৰ মালৈ ইয়েৰিং এযোৰ কিনি থৈছোঁ মই আপোনালোকক দেখাইছোঁ বাৰু ইয়েৰিংযোৰ মোৰ বহুত ভাল লাগিছিলে না মানে মই ক্লাছ কৰি আছিলোঁ তো মানে দেখিলোঁ মোৰ ইমানেই পচন্দ হ'ল মই কিনি ল'লোঁ কিন্তু মই মানে ভণ্টিক দি পঠিয়াবলৈ পাহৰি থাকিলোঁ তো মই আপোনালোকক দেখাইছোঁ বাৰু ইয়েৰিংযোৰ এযোৰ ল'লোঁ মই মাৰ কাৰণে বহুত দিন হ'ল লোৱা কিন্তু মই দিবলৈ পাহৰি থাকিলোঁ মায়ে মানে এনেকুৱা কালাৰফুল বেছি ভাল পায় আৰু চ' লৈছিলোঁ কিন্তু দিবলৈ পাহৰিলোঁ আৰু মায়ে হ'ল নিপিন্ধে মোৰ নিজৰ মায়ে এনেকুৱা পিন্ধিয়ে ভাল পায় চ' এনেকুৱাই ল'লোঁ তেওঁৰ কাৰণে চ' এতিয়া মই ব্লগটো ইয়াতেহে কওঁ টাটা বাই আৰু মাহঁতে য'ত গুৱাহাটী ফুৰিব গৈছিলে ত' মই সেয়া 3 কপি ফটো আপোনালোকক দেখাই দিছোঁ আৰু